Hello. Hello? কোৱা কেনেকুৱা একদম হ'ল? বেয়া। কেলে? বেয়া আৰু। কিমান পাবা? ভুল হৈছে মোৰ চব। কিমান ভুল হৈছে? নাজানো কিমান পাওঁ। নাজানো কিমান পাওঁ। তোমাৰ? মোৰ? মই 80 পাম কাৰেক্ট। হয় নেকি? নালবাৰী হয় না আমাৰ? কি মোবাইল চাই লিখিছা নেকি? বুজিছা নাই? ছোৱালী আৰু লেডিজ ল'ৰা বেলেগকে পেলাইছে নেকি? একেলগে পেলাইছে। আমাৰ দেখোন কেৱল ছোৱালীয়ে। আমাৰ তাতে সেনেকে নাই। তুমি ক'ত পঢ়িছিলা? পল্টন বজাৰ। পল্টন বজাৰ। পল্টন বজাৰ নেকি? কিমান পাবা? বেয়া হৈছে মই নাজানো কিমান পাওঁ। 40 তলত আহিব। কাটঅফ মাৰ্ক যদি 80 মই পাম তেনেহ'লে। কিবা আৰু পাৰিব নেকি এক্সাম? ফাইভা চেবা ল'ব নেকি আৰু? নাই এইটোৱে তেনেহ'লে চাকৰি হৈ গ'ল পাৰ্টিটো দিয়াহে কথা আৰু। এতিয়া আহিব নে নাই তাকে কোৱা ভাল। চব মোবাইলত লিখিছে। চব মোবাইল। মই নহয় অকল চবে নেকি? হেল্ল' তোমালোকৰ চেণ্টাৰ তেনেহ'লে ফাটাফাটি মানে ফাটাফাটি চেণ্টাৰ। আৰে ভাই দেখা নিজৰ ঘৰৰ ওচৰত চেণ্টাৰ এটা বুজিছা নাই? তাত যদি এইখিনি ডিফাৰেঞ্চ নাপাওঁ কোনে পাব? সেইটোতো তুমিও পাবা না তোমাৰ ঘৰৰ ওচৰত হ'লে। সেইটো ডাঙৰ কথা নাই। এতিয়া বেলেগত হ'লেতো মই মোবাইল নিবলৈ কৰি দিলো হয় না। এইবাৰ চব চিনাকি হয় বুজিছা নাই? পাই গ'লা আৰু এইবাৰ চাকৰি। আৰে এতিয়া আহিলে মাক কচম মই পাম যদি এতিয়া আহি যায়। কাটঅফ বা কিমান যাব? 80 কম যাব চাগে, ইমান পোষ্ট আছে। চব বহুত ষ্টুডেন্ট। হয় নেকি? আমাৰ গাঁৱৰ কোনখন স্কুলত হোৱা নাই পৰীক্ষা? এইখন জাতীয় বিদ্যালয়তে হৈছে। ষ্ট্ৰিক নাছিলে নেকি? আমাৰ লগত একেলগে 500 মাষ্টাৰ পৰিছে। বুজিছা নাই? ভালে দেখোন। আমাৰ লগত একেলগে ঘূৰি ফুৰে। ৰবা মই অকমান পিছত ফোন কৰিছো হা। মই মানে কি হ'ল জানানে? কি? এজন মোৰ ফ্ৰেণ্ড আছিলে শিলচৰৰ কামৰুল ইছলাম বোলা। সি মানে এইবাৰ ইলেকশ্যন খেলিব আহিছো। সি মোক পইচা বিচাৰিছিলে। হয় নেকি? পইচা বিচাৰিলে মই তাক আগতে 50,000 টকা দি দিলো। আকৌ তাৰ বোলে শৰ্ট পইচা আকৌ তাক 40,000 টকা দিব লাগে। 40,000টো মানে মই দুবাৰ ট্ৰান্সফাৰ কৰিলো। মোৰ ট্ৰান্সফাৰটো একচুৱেলি কি হয়, ট্ৰান্সফাৰ কৰাটো অকে দেখায়। তাৰপিছত অকে দেখায় ইবাকে মোৰ বেলেঞ্চটো ট্ৰান্সফাৰ অকে দেখায়, লেকিন মেইন বেলেঞ্চটো কাটা নাই। পাৰ্টি এটা দিবা আৰু চাকৰি পোৱাৰ। আৰে এতিয়া আহিনা নাই সেইটো ডাঙৰ কথা না। কিয় নাহিব? চাই লিখিছা আকৌ 80 কিয় নাহিব? 80তকৈ যদি কাটঅফ মাৰ্ক বেছি হয় 90, 95 আহি যায়, 95 হয়তো 100 আহিব পাৰে এইবাৰ। হয় নেকি? 100 আহিব বোধ কিমান ডাউট থাকিলে আগে হ'বলৈ নোৱাৰো। অপেন নেকি? অপেন নহয় তাকেতো আৰু সেইটো অপেন বুলিয়ে ক'ব লাগিব ন। কিবা ডাউট থাকে না মাৰি দিয়া দিয়ে বুজিছা নাই? ঠিক আছে দিয়া, মই ৰাতি ফোন কৰিম দিয়া। ঠিক আছে।